হাইলাকান্দিত উচ্চ মাধ্যমিকৰ প্ৰশ্নপত্ৰ ফাদিল কৰাৰ প্ৰচেষ্টা। হাইলাকান্দিৰ চৰকাৰী ভিক্টোৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। হোৱাটছএপ গ্ৰুপত পৰীক্ষা আৰম্ভ হোৱাৰ 40 মিনিটৰ ভিতৰতে প্ৰচাৰিত হৈছিল প্ৰশ্ন আৰু উত্তৰ। এই সন্দৰ্ভত এগৰাকী ছাত্ৰক আটক কৰিছে হাইলাকান্দি আৰক্ষীয়ে। ছাত্ৰজনৰ পৰা উদ্ধাৰ হৈছে এটা মোবাইল ফোন। মোবাইল ফোনত HSSC নামৰ এটা গ্ৰুপত চলিছিল প্ৰশ্ন উত্তৰ আদান প্ৰদানৰ কাম। এইখন গ্ৰুপত মুঠ 10 গৰাকী ব্যক্তি যুক্ত আছে। ঘটনাক লৈ অতিৰিক্ত জিলা উপায়ুক্তগৰাকীয়ে জনায় যে প্ৰশ্নপত্ৰ ফাদিল এতিয়া নগল যদিও কিন্তু এই সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে পুলিচে। শিলচৰৰ পৰা জাকিৰ হুছেইনৰ ৰিপৰ্ট, অসম ৰিপৰ্ট। লিক এতিয়াও পোৱা যায় নাই, ইনভেষ্টিগেশ্যন চলি আছে। আমাৰ আজি দুপুৰ 3টা বজাত আমাৰ SOE ফোন কৰিছে গভৰ্ণমেণ্ট BMHS স্কুলৰ পৰা। তেখেতে কৈছে এটা ষ্টুডেণ্টক ধৰিছে যাৰ মোবাইলত এটা হোৱাটছএপ গ্ৰুপ আছে HSSC কৰি পেলাই। এই হোৱাটছএপ গ্ৰুপত তেখেতে কুৱেশ্যন পেপাৰৰ আনচাৰবিলাক আছে। তো মই আহিছোঁ লগত লৈ আহি পেলাই আমি ষ্টুডেণ্টক মাতিছোঁ, ষ্টুডেণ্টৰ পেপাৰবিলাক দেখিছোঁ আৰু তেখেতৰ যে মোবাইল আছে সেইটো দেখিছোঁ। মোবাইলত সঁচাকৈ এটা হোৱাটছএপ গ্ৰুপ আছে, সেইটোৰ নাম HSSC। সেইটোত আপোনাৰ মই চাইছোঁ যে আজিৰ কুৱেশ্যন পেপাৰ, আজিৰ পৰীক্ষা শুৰু হৈছে 1:30 PM। কুৱেশ্যন পেপাৰৰ স্ক্ৰীনশ্বট আহিছে 1:39 PM। স্ক্ৰীনশ্বট হোৱাৰ পিছত তাৰ ছাবচিকুৱেণ্টলি তাত আনচাৰবিলাক আহিছে এই হোৱাটছএপ গ্ৰুপত। এই হোৱাটছএপ গ্ৰুপত 10জন মেম্বাৰ আছিলে। সেইটো সেইকাৰণে মই লগত মানে এতিয়া সোনকালে পুলিচক মাতিলোঁ। পুলিচক মাতি পেলাই আমাৰ SOE আৰু প্ৰিন্সিপালক মিলি পেলাই এটা FIR কৰিছে। FIRত পুলিচে মোবাইলটো চিজ কৰিবলৈ কৈছোঁ আৰু যিটোৱে যাৰ পৰা এইটো মোবাইলটো পাইছে ওই ষ্টুডেণ্টটো এতিয়া ভিতৰত আছে, পুলিচৰ লগত কথা পাতি আছে। তো এইটো ইনভেষ্টিগেশ্যন চলি আছে আৰু কুৱেশ্যন পেপাৰবিলাক কোনে মানে এইটো 1:39 PM কুৱেশ্যন পেপাৰ কোনে দিলে হোৱাটছএপ গ্ৰুপত, হোৱাটছএপ গ্ৰুপটো ক্ৰিয়েট কোনে কৰিলে আৰু এই 10টা মেম্বাৰ কোনে, এইবিলাক কুৱেশ্যনবিলাক ইনভেষ্টিগেশ্যন কৰি আছে। আৰু আনচাৰবিলাকো মই দেখিছোঁ যে বুকছৰ মাৰ্কিং আছে, মাৰ্কিঙত কুৱেশ্যন নাম্বাৰ যিটো আছে আৰু এইটো আনচাৰৰ যে আনচাৰ এইটো মাৰ্কিং যিটো কৰিছে এইটো কুৱেশ্যন নাম্বাৰটোও লিখা আছে। তো এনেকৈ এইটো পুলিচে ইনভেষ্টিগেশ্যন কৰিব এতিয়া। আৰু ল'ৰাটোক এৰেষ্ট কৰাব নেকি, যি ষ্টুডেণ্টক ধৰা হৈছে? এইটো এজ পাৰ ল যদি পুলিচে এৰেষ্ট কৰিব লাগে এৰেষ্ট কৰিব, আৰু এক্সপেলটো হৈ গৈছে। তাৰ লগত ভিতৰত মোবাইল আছে, তাৰ লগত ভিতৰত মোবাইল আছে, মোবাইলো চিজ হৈছে। আৰু বেলেগ চেণ্টাৰ যে ইনভেষ্টিগেশ্যন কৰিব এই 10টা মেম্বাৰ কোনে কোনে আছিল, এই 10টা মেম্বাৰৰ হোৱাটছএপ গ্ৰুপৰ পৰা মোবাইল নাম্বাৰো পাব। এই নাম্বাৰ পাই পেলাই এইটো পুলিচে দেখি আছে, এইটো সোধা নাই, এইটো FIRত আহি আছে ষ্টুডেণ্ট। FIRত লিখা। থেংক ইউ ছাৰ।